अरांनि 1 नं सुथियापारायाव बोसोरारि भावना दिन्थिफुंनाय जालाङो। बोसोरफ्रोमबो दिन्थिबोबाय थानाय बादिनो देग्लायबो गामिनि नामघरनि लांगोनायाव भावना दिन्थिफुंनाय जायो। गुबुन गुबुन बोसोरफोराव गामिनि सुबुंफोरा भावना दिन्थिनाय जायोमोनब्लाबो देग्लाय तेजपुर बिहुगुरिनि कटकिसुगुरिनिफ्राय लिंहरजानाय भावना हानजाया गौतम मुनिनि अभिशाप मुंनि भावनाखौ थांनाय हराव दिन्थिनायनि लाहार फाहार खालामो। मख'नो गोनां बाथ्रानि थांनाय बेसेबांबा गोलाव बोसोरनिफ्राय 1 नं सुथियापार गामिनि नामघर लांगोनायाव दिन्थिबोनाय जादों भावना। भावना दिन्थिनायनि सिगां समगरिफोरनि आरिमु आरो मोसानाय दिन्थिनायनि गेजेरजों मुंख'जाथाव गायन बायनफोरजों मुजिथाव जायो भावनासालिया। गुबुन फारसेथिं भावना दिन्थिनायनि सिगां बयनिबो आंगो मुंदांखा देंखोगिरि रुंसारि जुबिन गार्गनो मान बावनानै बयबो मायाबिनि मेथाइ रोजाबो। 1 नं सुथियापारा गामिनि नामघर लांगोनायाव भावना दिन्थिनायनि सोमोन्दै गामिनि गागि सुबुंफोरा खौरां बिजोङाव ओरैबादि फोरमायो। আমাৰ ইং 1650 চনতে স্থাপিত কৰিছিল। আমাৰ ককা আজু ককা দেউতাসকলেও এই 1 নং চুতীয়াপাৰাৰ নামঘৰত ভাওনা নাম পুথিপাঠ ইত্যাদি কৰি আহিছে আৰু সকলো কলাকৃষ্টি বজাই ৰাখিছে আৰু সেই মৰ্মে আজি এই আহি অসমীয়াৰ আজি 10 তাৰিখ আঘোণ, সেই মৰ্মে আজিও আমি এই ভাওনাখন অনুষ্ঠিত কৰিছোঁ আৰু আমি শোণিতপুৰৰ বিহুগুৰি পিঠাখোৱা কটকিচুকৰ পৰা ভাওনা পাৰ্টি নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে আজি নাটখন কৰিব গৌতম মুনিৰ অভিশাপ আৰু ধুমকাল বধ। এইখন নাটক তেওঁলোকে সুন্দৰভাৱে পৰিচালিত কৰিব আৰু দৰ্শকসকলে বহুত আগ্ৰহেৰে চাম বুলি ৰৈ আছে। গতিকে তেওঁলোকে অশেষ চেষ্টা কৰি এই ভাওনাখন আমাৰ এই উপস্থিতি ৰাইজক দেখুৱাব ইচ্ছুক কৰিছে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আপোনালোকে কিন্তু ইয়াত সন্নিৱিষ্ট কৰিছে। জুবিন গাৰ্গৰ ছবিও লগোৱা হৈছে যিহেতুকে শিল্পীগৰাকী নাই। হয়, জুবিন দাৰ বিষয়ে আমি বিভিন্ন ধৰণৰ আগৰ পৰা তেওঁৰ মৃত্যুৰ স্বৰ্গীয়ৰ যিখিনি নীতি নিয়ম আমি আপ্ৰাণ চেষ্টা কৰি নীতি নিয়মখিনি পালি আহিছোঁ। আজিও সেই মৰ্মেই এই ভাওনাখন আৰম্ভণিৰ আগতে জুবিন দাৰ এই শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো ৰাইজে উপস্থিতি ৰাইজে ইয়াতে এই ভাওনাখন আৰম্ভণি কৰিছোঁ। জুবিন দা, জয় জুবিন দা। আমি বহুত এক্সাইটেড হৈ আছোঁ। বিগত বছৰত আমাৰ গাঁৱৰ ৰাইজে কৰে, এইবাৰ অকণমান ডিফাৰেণ্ট হ'ব। সকলোৱে চাবলৈ আগ্ৰহী হৈ আছে। আপোনাৰ বিহুগুৰি কটকিচুগুৰিৰ পৰা তেওঁলোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। গৌতম মুনিৰ অভিশাপ হয়। মই বিয়া হৈ অহাৰ পৰা মই ইয়াতে কিন্তু ভাওনা প্ৰত্যেক বছৰে পায়ে আহিছোঁ। মই 10 চনত বিয়া হৈছোঁ, প্ৰায় চলিয়ে আছে। হয় 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 হয়, তেওঁ আমাৰ মাজৰ পৰা কায়িকভাৱে নাই, কিন্তু আমাৰ সকলোৰে হিয়াৰ মধু। আমি অন্তৰত বহুত দুখ লৈ আঘাত লৈ তথাপিও তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি প্ৰত্যেক বছৰে এনেকৈ কৰোঁ, এবাৰো মিছ যোৱা নাই আমাৰ। প্ৰত্যেক বছৰে এনেকৈ কৰা হয়। এইবাৰ আমি আঘোণৰ 9 তাৰিখে ন খালোঁ আৰু আজি আঘোণৰ 10 তাৰিখ। আজি 10 তাৰিখে আমি ভাওনা কৰিম। আমাৰ সমাজৰ পৰা কৰা নাই, শোণিতপুৰ জিলাৰ কটকিচুগুৰিৰ পৰা আনিছোঁ বিহুগুৰি। তেওঁলোকে ধুনীয়া প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰি আছোঁ। আজিৰ ভাওনাখনৰ নাম হ'ল গৌতম মুনিৰ অভিশাপ ধুমকাল বধ। আমি প্ৰত্যেক বছৰে এনেকৈ আমাৰ ভাওনাখন চলাওঁ আৰু আমি এই শংকৰদেৱৰ সংস্কৃতিটো আমি ৰাখিছোঁ, জীয়াই ৰাখিছোঁ।